জীৱনৰ মৃত্যুঞ্জয় আকুল আহ্বানে বাৰে বাৰে মাতিছে আমাক। আমি তাৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাই। জীৱনক সংগ্ৰামেৰে, জীৱনক কৰ্মেৰে মহিয়ান কৰি তোলা এগৰাকী মৃত্যুঞ্জয়ী সংগ্ৰামীৰ সৈতে আজি আমাৰ আলাপ। দাদা, পোনপ্ৰথমে আপোনাক আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান জনসমুদ্ৰৰ মাজত আপুনি আমাক নিৰ্বাচন কৰি দুষাৰ কথা পাতিবৰ কাৰণে আমন্ত্ৰণ জনালে। দাদা, আপোনাৰ কৰ্মময় জীৱনটো আৰু আপোনাৰ সংগ্ৰামখিনি আচলতে আমাক আপোনাৰ সৈতে কথা পতাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। পোনপ্ৰথমে আপোনাৰ ব্যক্তিগত জীৱন আৰু তাৰ লগত আপোনাৰ জীৱনমুখিতা আৰু সৃষ্টিশীলতা, এই দুটা ভাগত আমি আপোনাৰ সৈতে কথা বতৰাখিনি ভাগ কৰি ল'ম। প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনটোৰ বিষয়ে অকণমান জানিব খুজিম। ইতিহাস প্ৰসিদ্ধ চাৰিঙত মোৰ জন্ম হৈছিল। মণিৰাম দেৱানৰ গাঁও হয়। আৰু সেই আমাৰ গাঁৱতেই প্ৰথম মহিলা গ্ৰেজুৱেট সুফলতা দুৱৰা জন্মগ্ৰহণ কৰিছিল। সেই তেনে এখন গাঁৱৰে মই আচলতে সৌভাগ্যৰ ফলত জন্মগ্ৰহণ কৰিছোঁ বুলি ভাবিছোঁ। হয়, আপোনাৰ মা দেউতা আৰু শিক্ষা? মোৰ মা আছে, দেউতা ঢুকালে 2014 চনৰ 25 অক্টোবৰ তাৰিখে। মই মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ 895 নং নৱালী প্ৰাথমিক বিদ্যালয়, আমাৰ নিজৰ গাঁৱতে অৱস্থিত। তাৰ পাছত মোৰ হাইস্কুলীয়া শিক্ষা মই গ্ৰহণ কৰিছিলোঁ ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয়, আৰু তাৰ পাছত মোৰ কলেজীয়া শিক্ষা মই গ্ৰহণ কৰিছিলোঁ শ্বহীদ মণিৰাম দেৱাল মহাবিদ্যালয়, আমাৰ চাৰিঙতে অৱস্থিত। আৰু তাৰ পাছত আপোনাৰ স্নাতকোত্তৰ ডিগ্ৰী মই লৈছোঁ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়। আৰু বৰ্তমান মই সাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰোঁ। সাফলুটিঙৰ বিষয়টো সমগ্ৰ অসমতে জানে, কাৰণ সাফলুটিঙত এক বৃহৎ হৰি মন্দিৰ আছে, আৰু সেই হৰি মন্দিৰলৈ আপোনাৰ সমগ্ৰ অসমৰ পৰা ভক্তৰ সোঁত বলে। আৰু সেই হৰিনাম মন্দিৰৰ কাষতে আমাৰ বিদ্যালয়খন একেবাৰে লাগি আছে। মানে মন্দিৰটো ৰাস মহোৎসৱৰ কাৰণে সাফলুটিং ৰাস মহোৎসৱটো সমগ্ৰ অসমতে বিখ্যাত শুনিছে। আজি আমি আপোনাৰ সেই জীৱনমুখী কামসমূহৰ বিষয়ে কথা পাতিম। পোনপ্ৰথমে যদি আপুনি পোনপটীয়াকৈ যিসকল ৰোগাক্ৰান্ত বা যিসকল অভাৱগ্ৰস্ত মানুহৰ সৈতে থিয় দিছে আৰু তেওঁলোকৰ জীয়াই থকাৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে, প্ৰথমে আপুনি এই ধাৰণাটো আপোনাৰ মনলৈ কেনেকৈ আহিল? প্ৰথমতে মোৰ ধাৰণাটো কেনেকৈ মনলৈ আহিলে শুনক, যে 2013 চনত যেতিয়া মোৰ দেহত কৰ্কট ৰোগে দেখা দিছে বুলি চিকিৎসকে ঘোষণা কৰিলে, তেতিয়া মই যেতিয়া মৃত্যুৰ সৈতে যুঁজি আছিলোঁ, সেই মৃত্যুৰ সৈতে যুঁজি থাকোঁতে মই এষাৰ কথা ভাবিছিলোঁ, কোনোবা দিনাখন যদি মই আকৌ সুস্থ হৈ আগৰ শ্ৰীমন্ত হ'ব পাৰোঁ, তেতিয়াহ'লে সমাজত আৰ্তজনৰ কাষত মই থিয় দিবলৈ চেষ্টা কৰিম। আৰু সেইকাৰণে মুম্বাইত যেতিয়া মোৰ অপাৰেশ্যন হৈছিলে, আপোনাৰ 14 জুন তাৰিখে অপাৰেশ্যন হৈছিলে 2013 চনৰ 15 জুন তাৰিখে মই যেতিয়া ৱাৰ্ডত আছিলোঁ, আপোনাৰ বিচনাত যেতিয়া মই পৰি আছিলোঁ, তেতিয়া মই উঠিব নোৱাৰোঁ, কাৰণ এতিয়া সুযোগ পাওঁতে মই কৈ দিছোঁ যে মোৰ পেটত 42টা চিলাই আছে আৰু মোৰ বাইপাছ চাৰ্জাৰী, মই বহুত কিবা কিবি লগাই থাকিবলগীয়া হয় এতিয়াও। গতিকে এক যন্ত্ৰণাকাতৰ জীৱন মই এতিয়াও অতিবাহিত কৰি আছোঁ। আচলতে কাক কম কোনে পঠিয়াব বুলি কথা এষাৰ আছে নহয়। মই কাকো ক'বলৈ নিবিচাৰোঁ, কাৰণ ক'বলৈ বিচাৰিলেও কোনোবাই ক'ব পাৰে, ভাবিব পাৰে যে ই সহানুভূতি বিচাৰিছে নেকি। সহানুভূতি বিচাৰোঁ। কেনেকুৱা ধৰণৰ সহানুভূতি বিচাৰোঁ? মই কোনোবা আৰ্তজনক সহায় কৰিবলৈ গৈছোঁ, তেখেতে যাতে সহানুভূতি দেখুৱাই মোৰ হাতত হাত থৈ সহায় কৰিবৰ কাৰণে, তেনেকুৱা সহানুভূতিহে বিচাৰোঁ। কিন্তু মই পুতৌৰ পাত্ৰ হ'বলৈ নিবিচাৰোঁ। আই ৱান্ট চিম্পেথি, নট পিটি। গতিকে সেই কথাখিনি আচলতে মই খোলাখুলিকৈ কৈছোঁ কথাষাৰ। এই কথা হ'ল কি, সেই 2013 চনতে মনতে ভাবি লৈছিলোঁ যে এদিন যদি সুস্থ হৈ উঠোঁ, তেতিয়াহ'লে আৰ্তজনৰ কাষত মই থিয় দিম। কাৰণ মোৰ মনত আছে, যেতিয়া মোৰ দেহত অসুখটো ধৰা পৰিছিলে, তেতিয়া মোৰ বিজয়া বেংকত এটা একাউণ্ট আছিলে। সেই একাউণ্টটোত মোৰ আছিলে 644 টকা। 644 টকা আছিলে। তাৰ আগত মই এটা ৰাজনৈতিক দলৰ বহতি আছিলোঁ বুলি ক'ব লাগিব। লিডাৰ বুলি কেতিয়াও নকওঁ, নেতা পালে নেতা শব্দটো নকওঁ। সেই শব্দবিলাক ক'লে ব্ৰকাৰ যেন লাগে ৰাজনীতিত। নেতা পালে নেতা শব্দবিলাক যে কয়, মই সেইকাৰণে কৈছোঁ বহতি আছিলোঁ। আচলতে আমাৰ নিচিনা কিছুমান মানে চেতনা নথকা মানুহৰ কাৰণে আচলতে কিছুমান ৰাজনৈতিক দল চলি থাকে। মোৰ মানুহগৰাকী যেতিয়া সন্তান সম্ভৱা, চিকিৎসকে তাৰিখ দিছে আমুক তাৰিখে তুমি সম্প্ৰীতি নাৰ্ছিং হোমত এডমিট হ'বই লাগে।
মই কিন্তু আছোগে হৰাগুৰি চাপৰিত মানৱ সেৱা কৰিবলৈ। মানৱ সেৱা মানে ৰাজনীতিৰ নিচাৰ কাৰণে মই গৈছিলোঁ তাত। সেইখিনি সময়ত মানৱ সেৱাটো হয়তো মোৰ অকণমান নিচাহে হৈছিলে। মানৱ সেৱা মোৰ অন্তৰত নাছিলে, কাৰণ মই কোনোবা ৰাজনৈতিক দলৰ বহতীয়া হিচাপে এটা লাগিছিল। আৰু যেতিয়া চিকিৎসকে মোক বলেৰে মাতি নিলে যে তুমি মোৰ কেৰিয়াৰ শেষ নকৰিবা, কিন্তু তোমাৰ পৰিবাৰৰ যিটো মানে প্ৰেগনেঞ্চি কেছ ইট ইজ ভেৰি ডিফিকাল্ট, তুমি যিমান পাৰা সোনকালে আহা। আৰু অৱশেষত মোক ডাক্তৰ কুশল ডেকা ছাৰে ফোন কৰি কৈছে তোৰ যদি পইচা নাই তই থৈ যাবি, চব মই দিম। এনেকুৱা ধৰণে আমি ৰাজনীতি কৰিছিলোঁ, গম পাইছেনে? সেইখিনি সময়ত মহিলা গোটৰ পৰা পইচা লৈ ৰাজনীতি কৰিছিলোঁ, গাড়ীত তেল ভৰাই। ৰাজনীতি দুবিধ মানুহে কৰে, এবিধৰ নিচা, এবিধৰ পেচা। আৰু আমাৰতো আছিলে নিচা। আৰু নিচাত ৰাজনীতি কৰি থকা মানুহখিনিয়েহে ৰাজনৈতিক দলৰ নেতাবিলাকৰ ভাগ্যৰ চকৰি য'ত ত'ত ঘূৰাব পাৰে। বাৰু ৰাজনীতিত লাগি থাকোঁতে নিজৰ স্বাস্থ্যৰ অৱনতি ঘটিলে। স্বাস্থ্যৰ অৱনতি ঘটি পঞ্চায়ত ইলেকশ্যন আহিলে, পঞ্চায়ত ইলেকশ্যন হৈ যাওক বুলি থাকিলে। পঞ্চায়ত ইলেকশ্যন হৈ গ'ল। পঞ্চায়ত ইলেকশ্যনত যিটো ৰাজনৈতিক দলক সমৰ্থন জনাইছিলোঁ, 21খন আসনৰ ভিতৰত 19খন আসনেই পালে, 2খন নাপালে কিবা স্বৰূপত। তাৰপিছত এদিন স্কুলৰ পৰা আহি যেতিয়া ঘৰৰ চোতালত বহি আছোঁ, ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখ আছিল, 22 তাৰিখ আছিলে, মোৰ একেবাৰে অৱস্থা বেয়া। তেতিয়া মানে এটা স্কেলিটন আৰু মোৰ দেহটো। তেতিয়া ভিনদেউহঁতে বলেৰে মোক ধৰি ডিব্ৰুগড়লৈ লৈ গ'ল। তাত সঞ্জীৱ কাকতি ছাৰে মোক দেখিয়ে ক'লে যে আপোনাৰ কিন্তু বিৰাট জটিল অসুখ এটা হৈছে, কেনেকৈ ঘূৰি ফুৰিছে। মোক চেহেৰাটো দেখিয়ে ক'লে, কাৰণ মোৰ দেহত যিমানটো ব্লাড থাকিব লাগে তাৰ আধা ব্লাডেই নাছিলে। মই এখন ৰাজনৈতিক দলৰ সভাত ভাষণ দি থাকোঁতে মই মূৰ ঘূৰাই পৰি গৈছিলোঁ মোৰ তেজ নাইকিয়া হোৱাৰ কাৰণে। কিন্তু তাৰপিছত কিন্তু সেই ৰাজনৈতিক দলটোৱে মোক যি বিশ্বাসঘাতকতা কৰিলে সেয়া মোৰ কিন্তু তেজে তেজে লিখা থাকিলে। যেতিয়া মোৰ অসুখটো ধৰা পৰিলে তেতিয়া মোক নিঃসংগ কৰি পেলালে। এজন মানুহে যেতিয়া মৃত্যুৰ লগত যুঁজি থাকে, সেইখিনি সময়ত সেই ৰাজনৈতিক দলে মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ চক্ৰান্ত চলালে। সেইখিনি কথা মই মোৰ ৰণ নামৰ এখন কিতাপ লিখি আছোঁ, তাত মই জনাব পৰা নাই। মই নিঃসংগ হৈ পৰিলোঁ। আমাৰ ঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে অতিথিয়ে ভৰি আছিলে এটা সময়ত। মোৰ অসুখটো হোৱাৰ পিছত ৰাজনৈতিকভাৱে যিসকলৰ লগত মোৰ সম্বন্ধ আছিলে, কোনেও কিন্তু মোৰ লগত সম্পৰ্ক ৰাখিবলৈ নিবিচাৰিলে। মুম্বাইৰ পৰা উভতি অহাৰ পিছত মই মোৰ বন্ধু বান্ধৱীবিলাকক কওঁ, আপোনাৰ অপাৰেশ্যন মুম্বাইত হৈছিলে, যে মোলৈ বাৰু তোমালোকৰ এটা ফোন কৰিবলৈ মন নাযায়নে? তেতিয়া মোক কয়, বেয়া নাপাবা, মোবাইলত মেজিক পেক নাই। তাৰমানে মেজিক পেক নথকাৰ কাৰণে মোলৈ যাব 60 পইচা, থাকিলে যাব 30 পইচা। আৰু সেই 30 পইচাটো বচাবৰ কাৰণেই মোৰ যিবিলাক কল ফ্ৰেণ্ড চাৰ্কল, তেওঁলোকে মোলৈ ফোন কৰা নাছিল। সেই বুকুত যি দাগ বহিলে সেই দাগ এতিয়াও আছে। তেতিয়া মই বুজি উঠিছিলোঁ যে ৰাতি শুবৰ সময়ত ঘৰৰ দুৱাৰখন মাৰি দিলে ঘৰৰ ভিতৰত যিকেইজন মানুহ সোমাই থাকে তেওঁহে আপোনাৰ প্ৰকৃত আপোন। হয়তো কথাষাৰ শুনিবলৈ অলপ বেয়া হৈছে, কিন্তু সেয়া অপ্ৰিয় সত্য, সঁচা কথা। সেইখিনি সময়ত মোৰ পৰিবাৰ, মোৰ আত্মহীয়া শিশুটো, মোৰ পিতৃ মাতৃ, তেওঁলোকে মোক যদি সংগ নিদিলেহেঁতেন মোৰ কি অৱস্থা হ'লহেঁতেন আপুনি ভাবি চাওক। তেতিয়া মই ভাবিছিলোঁ যে আজি এই নিঃসংগতাকে মই মোৰ শক্তিলৈ ৰূপান্তৰিত কৰিম। আজি মোৰ এই দুৰ্ভাগ্যকে মই শক্তিলৈ ৰূপান্তৰিত কৰিম। আৰু সেই দুৰ্ভাগ্য শক্তিলৈ ৰূপান্তৰিত কৰাটোৱেই হ'ল মোৰ কাৰণে এক সৌভাগ্য। আৰু সেই সৌভাগ্যৰ কাৰণে আজি এই জনসমুদ্ৰৰ মাজত আপুনি মোক বিচাৰি পাইছে। তাৰপিছত মই কি কৰিছিলোঁ জানেনে? তেতিয়া মইতো স্কুল যাব পৰা নাছিলোঁ। এখন বিচনাত মই শুই আছিলোঁ, তাৰ মাজতো কিন্তু মই স্কুললৈ যাওঁ, 2-এটা ক্লাছ কৰি আহোঁ। তাৰমানে ছাত্ৰ ছাত্ৰীবিলাকক মই দেখা পালে শক্তি পাওঁ। এটা চোফা য'ত মই বহি লিখিছিলোঁ, সেই চোফাটো গোটেই ৰং এৰাই গ'ল। এতিয়াও আপুনি মোৰ ঘৰত দেখিব সেইটো চোফা। তাতে বহি মই 14টা গল্প লিখিছিলোঁ। আৰু সেই 14টা গল্পৰ পৰাই যাত্ৰা নামৰ মোৰ গল্প পুথিখন প্ৰকাশ হৈছিল। শিৱসাগৰ সাহিত্য সভাত যাত্ৰা পুথিখন মোৰ বেষ্ট চেলাৰ হৈছিল। কিন্তু নতুন লিখকবিলাকে কেনেকুৱা এটা সমস্যাৰ সন্মুখীন হয় সুযোগটো পাওঁতে মই কৈছোঁ আপোনাক। যেতিয়া যাত্ৰা নামৰ গ্ৰন্থখন মোৰ প্ৰকাশ কৰিছিলোঁ, প্ৰকাশ কৰাৰ পিছত মই ভাবিছিলোঁ যে কিতাপখন মই প্ৰকাশ কৰিছোঁ, মই বিপণীবিলাকত দিব লাগে আৰু বিপণীবিলাকে আদৰি ল'ব। প্ৰায় 200খন বিপণী আছিলে। মই হতাশ হৈছিলোঁ যেতিয়া মই মোৰ যাত্ৰা নামৰ গ্ৰন্থখন তুলি দিবলৈ বিচাৰিছিলোঁ তেখেতলোকৰ বিপণীত। তেতিয়া নতুন ৰাইটাৰ হিচাপে কোনেও আমাৰ কিতাপখন নলয়। তেতিয়া মই গাড়ীৰ ভিতৰত বহি কান্দিছিলোঁ। আৰু মোৰ এগৰাকী বান্ধৱী কৃপালী ভূঞা, তেখেতলৈ মই ফোন কৰিছিলোঁ
যে চোৱা কিতাপখন ইমান আগ্ৰহেৰে উলিয়ালোঁ কিন্তু কিতাপখন দেখোন কোনো বিপণীতে ৰাখিবলৈ বিচৰা নাই। তেতিয়া তেওঁ মোক এষাৰ কথা ক'লে, যিটোৱে আচলতে মই এটা শক্তি পালোঁ। তেওঁ ক'লে যে তোমাৰ কিমান কপি কিতাপ বিক্ৰী হৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু তোমাৰ কিতাপখন পঢ়ি লাগিলে দুজনেই মন্তব্য দিয়ক, কি মন্তব্য দিছে সেইটোহে ডাঙৰ কথা। তেতিয়া মই ভাবি ল'লোঁ যে মানুহৰ জীৱনলৈ চেলেঞ্জ আহে, তাক কেনেকৈ ৰেচপণ্ড কৰিম। ফেচবুকত দিলোঁ, সৰু সৰুকৈ আপোনাৰ মানে ফ্লেক্স বনাই ল'লোঁ যে শ্ৰীমন্ত দত্তৰ যাত্ৰা আমুক বিপণীত পাব বুলি। তেনেধৰণে মই সাহিত্য সভাৰ বিভিন্ন স্থানত লগালোঁ আৰু সৌভাগ্যক্ৰমে গ্ৰন্থখন ভাল হৈছে বুলি নহয়, এজন কৰ্কট ৰোগত আক্ৰান্ত এজন যুৱকে এই কিতাপখন লিখিছে বুলি মোৰ বন্ধুবৰ্গই আদৰি ল'লে আৰু তাৰপিছতে মোৰ গ্ৰন্থখন তাত শ্ৰেষ্ঠ বিক্ৰী হৈছিলে। সৌভাগ্য কি জানেনে, মোৰ গ্ৰন্থখন উন্মোচন হোৱা আগদিনাখন মোৰ ৰং চেনেলৰ পৰা মোলৈ ফোন আহিছে যে আপোনাৰ এটা গল্প আমি কাহিনীৰ ৰূপত কালিলৈৰ পৰা পিতা পুত্ৰ ধাৰাবাহিকখনত সম্প্ৰচাৰ কৰিম। আৰম্ভণি কবিতাটো লিখিছিলোঁ যে যেতিয়া মোৰ 8মহীয়া শিশুটো থুনুক থানাকৈ ড্ৰয়িং ৰুমত মোৰ সন্মুখত ঘূৰি ফুৰে, তেতিয়া মই ভাবিছিলোঁ এটা দিনত যদি মই এই অসুখটোৰ কাৰণে যাবলগীয়া হয় হঠাৎ, তেতিয়াহ'লে মোৰ অকণমানিটোৱে মাকক কি ক'ব। সেই কথাষাৰ মনলৈ আনি মই এটা কবিতা লিখিছিলোঁ। সেই কবিতাটো আছিলে বগা সাজ নিপিন্ধিবি আই, তোৰ ৰোকা কপালখনলৈ চালে মোৰ বুকুত কুমটিয়ে কামুৰে আই। তেনেধৰণে মই কবিতাটো লিখিছিলোঁ আৰু সেই কবিতাটো আমাৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ দায়ে আবৃত্তি কৰিছিলে, ইউটিউবত উপলব্ধ। সেই কবিতাটো মোৰ আৰম্ভণি আছিল আৰু তাৰপিছত মই কবিতা লিখি এতিয়া 800ৰ অধিক কবিতা লিখিলোঁ। যে মোৰ ফেচবুকত সেই 800 কবিতা মোৰ এগৰাকী ভণ্টি, তেওঁৰ নাম নীলাক্ষী দত্ত, তেওঁ গোটেই কবিতাখিনি টুকি দিলে বহি। সেইটো এটা সাংঘাতিক কাম কৰিলে, কিন্তু সেইটো কাৰণে মই কোনো কৃতজ্ঞতাৰ মোৰ ভাষা নাই। আচলতে কৃতজ্ঞতাটো মই মানে অন্তৰত পুহি ৰাখিছোঁ আৰু আজি মই ব্যক্ত কৰি দিছোঁ। তেওঁ সেইটো কাম কৰি দিলে। এই যে কবিতা মই কিয় লিখোঁ, কবিতা লিখিবৰ কাৰণে কিবা বঁটা পাম, সাহিত্য সভাৰ সভাপতি হ'ম, তেনেকুৱা ধৰণৰ মানসিকতা মোৰ নাই বা তেনেকুৱা উচ্চাকাংক্ষাও নাই। সেয়া হৈছে নিজক জীয়াই ৰখাৰ এক প্ৰয়াস, জীৱনটো উদযাপন কৰাৰ এক প্ৰয়াস। এই 800 কবিতা লিখিবলৈ যাওঁতে এটা কবিতা লিখোঁতে আমাৰ নাইকিয়াও আধা ঘণ্টা সময় লাগে। গতিকে 800 কবিতাৰ কাৰণে আধা ঘণ্টাকৈ মই কিমান ঘণ্টা সময় জীৱনটো উদযাপন কৰিছোঁ সেইটো আপুনি চাওক। সেয়া মই সৃষ্টিৰ কথা ক'লোঁ। আমি বাকীখিনি কথা আপোনাক মই ক'বলৈ বিচাৰিছোঁ যে আমি আৰ্তজনক কেনেকৈ সহায় কৰিছিলোঁ। আমি ব্লাড ডনেশ্যন কৰোঁ। ব্লাড ডনেট কিয় কৰোঁ, মই আগতে কৰিলোঁ, 4-5 বাৰ কৰিলোঁ। এতিয়া আৰু ব্লাড ডনেট কৰিবলৈ গ'লে মই যদি যাওঁ ৰোগী বিচনাৰ পৰা উঠি দৌৰিব, কাৰণ জানে মই কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তি বুলি। কিন্তু নিজে ব্লাড দিব নোৱাৰা দুখটোৱে মোক কুৰুকি খাই আছে। তেতিয়া মই ভাবিলোঁ যে এখন বহী বনাওঁ, যিখন বহীত ধৰক নীলাঞ্জন মহন্তক মই লগ পালোঁ, আপোনাৰ নাম লিখিলোঁ, ফোন নাম্বাৰ লিখিলোঁ, আপোনাৰ তেজৰ গ্ৰুপ লিখিলোঁ আৰু কাৰোবাৰ যেতিয়া ব্লাড দৰকাৰ হ'ব মই আপোনাৰ লগত তেনেধৰণে যোগাযোগ কৰিম। সেই তেনেকৈ ভাবি থাকোঁতে 2013-14 চনত আৰম্ভ কৰিছিলোঁ। তাৰপিছত লাহে লাহে কিন্তু ফেচবুকত মোৰ এনেকুৱা বহুত মানৱদৰ্দী ব্যক্তিৰ লগত পৰিচিত হ'ল, যেনে আমাৰ নিপেন বাৰুৱতী দাদা। তেখেতে সমগ্ৰ অসম বুলি নকওঁ, ভাৰতবৰ্ষত তেখেতলোকে ৰক্তদানৰ ক্ষেত্ৰত লাগি আছে। বাবলি দে যোৰহাটৰ, দীপক ৰাজখোৱা, আমাৰ প্ৰাঞ্জল কটকী বুলি এজন আছে যোৰহাটৰ, আমাৰ নিয়ৰাজ আছে, প্ৰাঞ্জুমণি দাস, তাৰপিছতে আমাৰ বীণাপানী বাইদেউ আৰু অজস্ৰজন আছে দেই, মই নাম ক'ব পৰা নাই, ক্ষমা কৰিব। গতিকে তেখেতলোকৰ লগত মোৰ এক সম্পৰ্ক হৈ গ'ল। এতিয়া অনুশীলন বুলি আমাৰ গ্ৰুপ এটা আছে, আপুনি নিশ্চয় এই বিষয়ে অনুকিয়াব। অনুশীলন গ্ৰুপতে আমি ব্লাডৰ কথা দিওঁ, য'ত আমাৰ 30,000 মেম্বাৰ আছে। সেই সম্পৰ্কে আমি পাছত ল'ব। গতিকে ব্লাডৰ কথাটো আহিছে কাৰণে মই কৈ দিছোঁ। গতিকে তেখেতলোকে আমাৰ ব্লাড ডনেট কৰে। গতিকে এতিয়া এনেকুৱা হ'ল, আগতে অকলে আছিলোঁ ব্লাড ডনেশ্যনৰ ক্ষেত্ৰত, অকলে মানে ছাকচেছ হ'বৰ কাৰণে ইমান সম্ভৱ নহয়। এতিয়া কিন্তু এনেকুৱা হৈছে যে আমাৰ যিসকল বন্ধুবৰ্গ তেখেতলোকে আমাক সহযোগিতা আগবঢ়ায় আৰু কেইটামান দিনৰ আগত মোৰ এজন বন্ধু প্ৰাণজিৎ চুতীয়া বুলি, আমি জিৎ বুলিয়ে মাতোঁ, তেওঁ এটা ব্লাড ডনেশ্যন গ্ৰুপৰ হোৱাটছআপ গ্ৰুপ খুলিছে। মানে তেনেধৰণে আমাৰ ৰক্তদান কৰিবৰ কাৰণে এয়া সম্ভৱ হৈছে। তাৰপিছত আৰ্তজনৰ কাষৰ কথাটো মই ক'বলৈ বিচাৰিছোঁ আপোনাক যে যাত্ৰা নামৰ এটা গ্ৰুপ আছে। 2019 চনৰ অক্টোবৰত আমি আৰম্ভ কৰিছিলোঁ আৰু অক্টোবৰৰ 27 তাৰিখে আমি প্ৰথমটো অনুদান আগবঢ়াইছিলোঁ। তাত আমি আৰম্ভ কৰিছিলোঁ, এই কথাটো আলোচনা কৰিছিলোঁ মোৰ এজন বন্ধু বিদ্যুৎ বিকাশ দত্ত বুলি আমগুৰি, আৰু আমাৰ অনুদানাথ বৌ বুলি এগৰাকী মোৰ বৌ আছে, তেখেতৰ লগত আলোচনা কৰিছিলোঁ। আৰু মোৰ আপোনাৰ বান্ধৱী কৃপালী আছিলে, আমাৰ সীমানাথ আছিলে, তেওঁ
জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু তেনেকৈ অজস্ৰজন আছে আমাৰ অপূৰ্ব দা আছে পংকজ দা আছে অজস্ৰজন আছে আৰু সকলোৰে নাম ল'বলৈ সম্ভৱ নহয় দীপক দা বুলি এজন আছে আমি সকলোৰে লগত এনেধৰণে কথা পাতিলোঁ আৰু প্ৰতিটো কথাটো মই মোৰ পৰিবাৰৰ লগত আলোচনা কৰোঁৱেই বল্লভী টাউনত গতিকে আমি আলোচনা কৰি আৰম্ভ কৰিলোঁ সেই আৰম্ভণিতে এনেকুৱা যে আমি প্ৰতি মাহে 100 টকাকৈ তাত ডনেট কৰিম প্ৰথম অৱস্থাত মোৰ 2টা মাহ মোৰ পাৰ্চনেল একাউণ্টত হ'ল তাৰপিছত আমাৰ সত্যজিৎ দত্ত ভিনিদেউ মোৰ ৰূপাঞ্জলি বাইদেউৰ তেখেত স্বামী হয় সেই ভিনিদেউৰ লগত আমি যোগাযোগ কৰি আসাম গ্ৰামীণ বিকাশ বেংকত আমি এটা একাউণ্ট খুলিলোঁ আৰু সেই আসাম গ্ৰামীণ বিকাশ আমাৰ একাউণ্টটোৰ নাম হৈছে যাত্ৰা এক সহানুভূতিৰ বুলি তাত আমাৰ যিসকল সদস্য আছে যাত্ৰা গ্ৰুপৰ তেখেতলোকে তাত পইচাটো ডিপজিট কৰে 100 টকা আৰু সেই পইচাটো আমি কেইবাটাও জটিল ৰোগত আক্ৰান্ত ব্যক্তিক দিওঁ তাৰ এটা হৈছে আপোনাৰ কৰ্কট ৰোগ এটা হৈছে বৃক্কজনিত ৰোগ এটা হৈছে যিকোনো জটিল ৰোগ আৰু আনটো হৈছে সিভিয়াৰ এক্সিডেণ্ট কিন্তু সিভিয়াৰ এক্সিডেণ্ট আকৌ কোনো সুৰাহত ব্যক্তিক আমি নিদিওঁ এতিয়ালৈকে এই ধৰণে আপোনালোকে যদিও কিমান সংখ্যক ব্যক্তিক দিছে সংখ্যাটো মানে আপুনি এনেকৈ ধৰণে ভাগ কৰি ল'ব আমি যে এজন ব্যক্তিক 5,000কৈ টকা দিওঁ মাজতে কোনোবা এজনক আমি 6,000 টকা দিছিলোঁ আমি তেনেকৈ এতিয়ালৈকে 74,000 টকা দিছোঁ মাৰ্চ মাহলৈকে এতিয়া আমি প্ৰতি মাহে 2019 আৰম্ভ কৰি এতিয়া এবছৰ হোৱা নাই এতিয়ালৈকে আপোনালোকে 74,000 টকা দিলে ইতিমধ্যে হয় হয় তাৰপিছত আপোনাৰ মাৰ্চৰ পিছত আহিলে আমাৰ এপ্ৰিল মাহৰ দিবলৈ আছে মে মাহৰ দিবলৈ আছে এপ্ৰিল মাহৰ 3-4 দিনৰ ভিতৰত আমি দিম গতিকে 84,000 হৈ যাব এইবাৰ আমি 10,000 টকা দিম তাৰপিছত আমি মে মাহৰ দিম মানে খুব সোনকালে আমাৰ 1 লাখ টকা চুই যাব আৰু এই কথাটো আচলতে কৈ কিয় ভাবিছে যে ভাল কামবিলাক ভাইৰেল হওক বেয়া কথাবিলাক সেইকাৰণে আজি আচলতে আপোনাৰ সৈতে কথা পাতিবলৈ আহিছোঁ আপুনি সঁচাকৈয়ে বহুজনৰ কাৰণে নীৰৱে জীয়াই থকাৰ